সেইটো ইমান তাতে একেদিনাখনি ভিজাই কাটি তাৰপিছত বীজটো আনিছিলোঁ হেৰিয়া পৰা হেমভাই কান্দিব লাগে হেমভাই যে বশিষ্ঠ থাকে হেমভাই এই কষ্ট পাইছিলে তেওঁ তাৰপৰা আনিছিলে আনি পেলাই তাৰপিছত সেই মুৰ্গীটো এটাও বেয়া নোলালে ধুনীয়া ওলাইছিলে কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰত মই উদ্যান শস্যৰ বিশেষজ্ঞ হিচাপে কৰ্মৰত আৰু আজি মই ধন্যবাদ জনাইছোঁ নিহাৰিকে খুব কম সময়তে আপোনাৰ মানুহৰ জেগা স্পেচ কম হৈ যোৱাৰ কাৰণে যদি আমি ঘৰত বোলে মাটি নাই আমি ৰুফটপত কেনেকৈ অলপ খেতি কৰি যেনেকৈ মানুহে এখন ভাকনি বাৰী কৰি তাৰ পৰাই মানে ঠাণ্ডা দিনটো বিশেষকৈ শাক পাচলিখিনি খায় ঠিক তেনেধৰণে আমাৰ সেই ৰুফটপখন আমি কেনেধৰণে ব্যৱহাৰ কৰি তাৰ পৰা আমি শাক পাচলি বা আমি ফল মূল খাব পাৰোঁ সেইটোৰ ওপৰত মানে আমাৰ বিজ্ঞানীসকলে বহুতখিনি কাম কৰি আহিছে আৰু তাৰ উপৰিও আমাৰ মানে যিবিলাক কৃষি বিজ্ঞান কেন্দ্ৰত মানে আমাৰ ট্ৰেইনিং হয় সেইবিলাক আমি অলপ দীৰ্ঘদিনীয়া লওঁ দীৰ্ঘদিনীয়া এইটো কাৰণে লওঁ আমাৰ তাতে মানে কিছুমান ডেমনষ্ট্ৰেশ্যন ইউনিট আছে যিবিলাক দেখি আপোনালোকে গম পাব যে আমি কি ধৰণৰ আমি মানে কাম কৰি থাকোঁ কাৰণ আমাৰ অফিচত অকল উদ্যান শস্যই নহয় তাৰ উপৰিও আমাৰ ভেটেনেৰীৰ আছে ফিচাৰীৰ আছে তাৰপিছত পথাৰ শস্যৰ আছে এনেকৈ বহুতখিনি আমাৰ 7জনকৈ আমাৰ চাইণ্টিষ্ট থাকে তো গতিকে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰত গ'লে আপোনালোকে বেমাৰ আজাৰ যদি কিবা আছে গছৰ সেইটো লৈ যদিও যে তাতে আমাক দেখাব পাৰিব আমাৰ তাতে চাইণ্টিষ্ট থাকে তেওঁলোকে সেইমতে আপোনালোকক পৰামৰ্শটো দিব পাৰে তো আমি আজিকালি আচলতে যিহেতু ফোন হৈ গৈছে ন ফোনটো হোৱাৰ কাৰণে এটা ফাষ্ট মাধ্যম এতিয়া আপোনালোকৰ কিবা সমস্যা হৈছে ফোনত ফটোটো মাৰক ফটোটো মাৰি আমালৈ পঠাই দিয়ক তো আমি চাই পেলাই ক'ব পাৰোঁ কি হৈছে বা নাই তো সেইকাৰণে আমাৰ অনলাইনো কিছুমান ট্ৰেইনিং হয় যেহেতু এতিয়া মানে কোভিডৰ সময়ত আমি বহুতখিনি ট্ৰেইনিং অনলাইনো কৰিছিলোঁ আৰু ধৰ অনলাইনৰ জৰিয়তে বা ভিডিঅ' হেৰিৰ জৰিয়তে আমি কৃষকসকলৰ সমস্যাখিনি আমি লৈছিলোঁ যেহেতু এতিয়া পৰিস্থিতি ঠিক হৈ গ'ল এতিয়া আমি মানে অনলাইনটো অফ কৰি ৰাখিছোঁ আমি এতিয়া অফলাইন ট্ৰেইনিংছবিলাকে আমি দি আছোঁ আৰু উদ্যান শস্যৰ ক্ষেত্ৰত মই অলপমান ক'ব খুজিছোঁ যিহেতু আপোনালোকে হয়তো সকলোৱে নাজানিব আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰটো মানে কি হয় বা মানে কেনেধৰণে আপোনালোকে যোগাযোগ কৰিব আমাৰ ৱেবছাইট আছে www.kৃষিবিজ্ঞানকেন্দ্ৰ.ac.in তো @ac.in তো সেই তাতে আপোনালোকে আমাৰ মানে কৃষি বিজ্ঞান কেন্দ্ৰৰ এক্টিভিটিজখিনি গম পাব যে আমি কি কাম চলি থাকে আৰু যদি ফেচবুক আছে ফেচবুকতো যদি আপোনালোকে মাৰে কেভিকে কামৰূপ তাতো আপোনালোকে আমাৰ কেনেকুৱা ধৰণৰ কাম হৈ থাকে সেইখিনি গম পাব কেভিকে কামৰূপ যদি মাৰে আমাৰ যিটো পেজ হয় পেজটো আহিব তাতে আমি সেইখিনি গম পাব গতিকে সেইটোৱে অকণমান নতুন কনচেপ্ট হয় এইটো এনেকুৱা নহয় যে কিবা এটা নতুনকৈ আহিছে তেনেকুৱা নহয় আমি আচলতে নতুনকৈ শুনিছোঁহে তেনেকুৱা ফৰেইন কাউণ্ট্ৰিবোৰত হওক বা চাউথ ইণ্ডিয়াৰ ফালৰ বহুত এইটো মানে হেৰি হয় খাদ্যত মানে তেওঁলোকে দিয়ে প্ৰথমতে হ'ল মানে কি হয় মেইন কথা আমাৰ হেল্থটো যিমান আমাৰ এতিয়ালৈকে ধৰক মানে খাদ্য হওক প্ৰদূষণ হওক মানে আমাৰ হেল্থটো বেয়া হৈ গৈ আছে গতিকে আমি তাৰ কাৰণে অল্টাৰনেটিভ অপশ্যন এটা বাচিবই লাগিব এতিয়া আমি জানো শাক পাচলি খালে ভাল বা ফল মূল খালে ভাল কিন্তু সেইখিনি আমি কিমান আমাৰ হেল্থটোক ভালদৰে যোগান ধৰিব পাৰিছোঁ সেইটোৰ ওপৰত নিৰ্ভৰ কৰে গতিকে এইটোও সম্ভৱ নহয় যে আমি ধৰক খেতি পথাৰৰ পৰা ডাইৰেক্ট লৈ আনি খাইছোঁ সেইটোও বাইদেৱে কৈছে যে কেনেকৈ আমি কম ঠাইত আমি উৎপাদন কৰিব পাৰোঁ গতিকে তাৰে মাজত মাইক্ৰ'গ্ৰীণ এটা পদ্ধতি এতিয়া ডাৰউইন নামৰ এগৰাকী সাইন্টিষ্ট আছিলে আমি ক্লাছ 8-9তে পাইছিলোঁ তেখেতে কৈছিলে যে বডিটো আমাৰ ফিট হৈ থাকিব লাগে আৰু বডি ফিট হৈ থাকিলেহে আমি পৰিৱেশৰ লগত এডজাষ্ট হ'ব পাৰিম সেইটো কথা কৈছিলে এই জিৰাফৰ ডিঙি দীঘল হোৱা প্ৰচেছ মনত আছে আপোনালোকৰ গতিকে ডাৰউইনে তেনেকৈ কৈছিলে যে ভাল খাদ্য খালে আমি ষ্ট্ৰং হৈ থাকিম ইমিউনিটি চিষ্টেমটো ষ্ট্ৰং হ'ব আৰু তেতিয়া আমি পৰিৱেশৰ লগত খাপ খাই থাকিব পাৰিম সেইটো কথা কৈছিলে এতিয়া কিন্তু তাৰ উপৰিও আমাৰ সমাজ ব্যৱস্থাটো ইমান বেছি মডাৰ্ণ হৈ গৈ আছে কিন্তু তাৰ পিছতো এনেকুৱা ৰিপৰ্টবোৰ পাই থাকোঁ আমি মেল নিউট্ৰিশ্যনৰ কাৰণে 69% ডেথ হৈছে চিলড্ৰেনৰ এই 5 বছৰৰ ভিতৰত ইণ্ডিয়াত গতিকে এই ৰিপৰ্টবোৰ আমি কিয় পাই থাকোঁ আমিতো ভাল খাদ্য শিশুসকলক দিওঁ
যোগান ধৰোঁ বা আমিও ভাল বুলিয়েই খাওঁ, কিন্তু তাৰ পিছতো কিয় হৈ আছে? ইয়াৰ কাৰণবোৰ হৈছে যে আমি বাইদেৱে ক'লে এইমাত্ৰ যে পেষ্টিচাইড থকা বস্তু খাই আছোঁ। বাইদেউ কোনোবা এখন মিটিঙত কোৱা মনত আছে, শিঙিমাৰীত নহয়, তেখেতে কৈছে তেখেতে পেষ্টিচাইডৰ গোন্ধটো পাইছে, কিন্তু তেওঁলোকে মন কৰা নাই দিয়া বুলিয়ে কয়। গতিকে সেই ধৰণৰ আমি কিমান ফল মূল আজি আনিছোঁ, কালিলৈকে বেয়া হৈ যায়। সেইবিলাক আমি মন কৰিবলগীয়া কথা। আৰু যিবিলাক ফল আমি বজাৰত দেখোঁ, খুব বেছি ধৰক বাহিৰটো চিকচিকাই থকা, সেইটো আচলতে এই DPA এইবোৰ ইউজ কৰে, কেমিকেল ইউজ কৰে আৰু খুব ফ্ৰেছ দেখা হৈ থাকে। গতিকে আমি সেইটোৱে লৈ আহোঁ, সেইটোৱে খাওঁ। গতিকে তাৰ অল্টাৰনেটিভ আমি কিছুমান পদ্ধতি মানি ল'বই লাগিব। আৰু তাৰ কাৰণে এইবিলাক কিছুমান ৰিপৰ্ট আছে, যাৰ কাৰণে ADHD বেমাৰ, অটিজিম, মানে ল'ৰা ছোৱালীৰ খুব কমকৈ কথা কয়, অকল মোবাইল দেখুৱাই নহয়, এইটো ধৰক প্ৰেগনেঞ্চি টাইমত বা পিছতো, মানে যদি আমাৰ খাদ্য ভেজালি খাদ্য খায়, এনেকুৱা ধৰণৰ শিশুসকলৰ বা ডাঙৰৰ এলজাইমাৰ ডিজিজ বা কেঞ্চাৰজনিত ৰোগ, সেইবিলাক হ'বলৈ ধৰিছে। তাৰোপৰি আছে ইম্প্ৰপাৰ হেণ্ডলিং এণ্ড ষ্ট'ৰেজ ছিষ্টেম, যিটো আমাৰ ধৰক এই খেতি পথাৰৰ পৰা আমাৰ গুৱাহাটী চহৰলৈকে আহি পোৱালৈকে তাৰমানে তাত কি হ'ব পাৰে, কিছুমান মানে বেমাৰজনিত ৰোগৰ কিছুমান বীজাণু তাত সোমাব পাৰে। এতিয়া অপশ্যন এটাই যে আমি ঘৰত খেতি কৰি খাব লাগিব আৰু তাৰ পৰা আমি নিউট্ৰিয়েণ্টছখিনি পাম। তাৰ মাজত বাইদেৱে যিমানখিনি পাৰিছে কৈছে যে আমি কেনেদৰে কম স্পেচত কৰিব পাৰোঁ। এতিয়া মাইক্ৰ'গ্ৰীণ হয়নো কি? আপোনালোকক দেখাম মই, মোৰ ছেটআপটো আছে তাতে। মাইক্ৰ'গ্ৰীণ হৈছে আচলতে 6 পৰা 10 দিনৰ ভিতৰত এইখিনি ষ্টেজত পাম। আৰু ইয়াতে নিউট্ৰিয়েণ্ট লেভেলটো খুব বেছি থাকে, মানে পিক লেভেলত থাকে। আচলতে মাইক্ৰ'গ্ৰীণত মানে কি হয়, যেতিয়া চিডটো আমাৰ তাতে গুটিৰ পেকেট আছে, আচলতে চিডত কি হয়, নিউট্ৰিয়েণ্টছখিনি ষ্ট'ৰ হৈ থাকে আৰু সিহঁতে ডৰমেণ্ট ষ্টেজত থাকে। আৰু সেই নিউট্ৰিয়েণ্টছখিনি যেতিয়া পানীৰ সংস্পৰ্শত আহিব, কণীটো ৰাখিব পাৰোঁ, সেনেকুৱা ঠাইত কৰিব পাৰোঁ। আৰু এনেকুৱা সৰু সৰু কণ্টেইনাৰ, সেই কণ্টেইনাৰত ধৰক আমি ছইল মিডিয়াটো ল'ব লাগে। আচলতে মাটি ব্যৱহাৰ, মেমে সেইটো ক'লেই যে মাটিত কিছুমান মাইক্ৰ'বছ থাকে আৰু সেই মাইক্ৰ'বছবিলাকে কেতিয়াবা হাৰ্ম কৰিব পাৰে, যিহেতু এইটো বেবী প্লেণ্টছ হয়। সেইকাৰণে কোকোপিটটো তাৰমানে সেইটো প্ৰব্লেমটো নহয়। গতিকে আমি কোকোপিট ইউজ কৰোঁ আৰু কিছুমানে হাইড্ৰপনিক্স মিডিয়া ইউজ কৰে। হাইড্ৰপনিক্সটো হৈছে পানীত এনেকৈ অলপ ওপৰত এটা চাৰ্ফেচত গুটিখিনি দি থৈ দিয়ে, তলত পানী থাকে, সিপাৰে পানীটো পাই থাকে। তো তেনেকৈও কৰে কিছুমানে। গতিকে মই বেছি ব্যৱহাৰ কৰা পদ্ধতিটো হৈছে কোকোপিট। এতিয়া প্ৰথম কথা, আমি মাইক্ৰ'গ্ৰীণ যদি আমি ঘৰতে কৰোঁ, তেতিয়াহ'লে পোহৰটো চাব লাগিব, প্লেচটো আমি ক'ত ৰাখিম সেইটো চাই পেলাই চিলেক্ট কৰিব লাগে। এইখিনি মই আপোনালোকক দেখালোৱে। এনেকুৱা বেলকনি হওক বা পোহৰ পৰা ঠাইত আমি ল'লোঁ। নেক্সট এনেকুৱা ষ্টেণ্ড, মই যিটো ষ্টেণ্ড ৰাখিছোঁ, বা অলপ ওখ এনেকুৱা টেবুল টাইপ হ'লেও হ'ব, মুঠতে য'ত কমফৰ্টেবল হয় তাত ৰাখিব লাগে। আৰু কথা এটা মন কৰিব যে পূবফালৰ পৰা যিটো আহে ছানলাইট, সেইটোৰ পৰা মানে বেছি ভাল। এতিয়া পশ্চিম ছাইডৰ পৰা আহিলে কেতিয়াবা চাৰ্প হয়, মানে পোহৰটো মানে বেছি হিটটো পাব পাৰে। গতিকে সেইটো আমি এনেকেই মন কৰিব লাগিব, এইটো বস্তু একেবাৰে খুব বেবী প্লেণ্টছ হয়, সেইটোৰ কাৰণে আমি কেয়াৰ ল'ব লাগিব এনেকৈ, য'ত মানে খুব বেছি বতাহ অহা ঠাই, খুব বেছি ৰ'দ আহিছে, তেনেকুৱা ঠাই আমি এভইড কৰিব লাগিব। তাৰপিছত কিছুমান আছে আকৌ, কিছুমানে প্ৰফেচনেলি কৰে, কিন্তু ময়ো কৰিব পাৰোঁ। মই নেচাৰেলি বেছি কমফৰ্টেবল ফিল কৰিছোঁ, সেইকাৰণে নেচাৰেলিয়ে কৰি আছোঁ। ধৰক আন্ধাৰ পৰিৱেশ এটা, আপোনাৰ ধৰক ৰুমত বেছি পোহৰ নাই, তেতিয়াহ'লে এনেকুৱা দীঘল টিউব লাইট যে আছে তাত ক'লে দিয়ে, সিহঁতে এটা হাইট মেইনটেইন কৰিব লাগে। আৰু ব্লু লাইট বা ৰেড লাইট 600 to 700 নেন'মিটাৰৰ তেনেকুৱা লাইট পায়, টিউব লাইটৰ নিচিনা, তাত এনেকৈ ৰাখি পেলাই থৈ দিলে তাত মানে লাইটৰ কোনো মানে আৰ্টিফিচিয়েল লাইটতো সেইখিনি পৰ্যন্ত তাৰমানে 6 পৰা 10 দিনলৈকে সেইখিনি লাইটেৰে ডাঙৰ হ'বলৈ ধৰে। টেম্পাৰেচাৰটো যিখিনি দেখিছে মোৰ অকণমান শ্ল' গ্ৰ'থ হৈ আছে, সেইকাৰণে কাৰণ ঠাণ্ডাৰ দিন।
যদি মই যেদিনা কৰিছোঁ মই মংগলবাৰে কৰিলোঁ যদি ধৰক গৰম দিন হ'লহেঁতেন তেতিয়াহ'লে পৰহি 4-5 দিনতে খুব সোনকালে জাৰ্মিনেট হৈ মানে খাব পৰা হৈ যায় সেইটোৱে গতিকে একো টেনশ্যন নাই সেইটো যে মানে এনেকুৱা হ'ব যে ঠাণ্ডা দিনত কৰিব নোৱাৰিম বেছি গৰমত কৰিব নোৱাৰিম মাত্ৰ এইটো কথা মন কৰিব লাগিব যে তাত একেবাৰে মানে বতাহ চতাহ আহিব নোৱাৰা ঠাই লৈছোঁ তেনেকুৱাও নহয় কিন্তু যদি বেছি গৰম পৰিছে কেতিয়াবা ফেন ইউজ কৰিব পাৰে তেনেকুৱা হিউমিডিটিটো মেইনটেইন কৰিব লাগিব লাহে লাহে যেতিয়া আপোনালোকে কৰি থাকিব প্ৰেক্টিছটো আহিলে নিজে নিজে গম পাব ইয়াৰ এটা প্ৰব্লেম আছে কি মল্ডিং ইফেক্ট ধৰক বেছি হিউমিডিটি বৰষুণ আহি আছে বা বেছি পানী দিছোঁ তাৰ কাৰণে পটককৈ ভেঁকুৰ লাগি যায় গতিকে তাৰ কাৰণে অকণমান মইশ্চাৰ কণ্টেণ্টটো মই দেখা প্ৰেক্টিকেলিও দেখাম জাষ্ট কথাখিনি খুব সোনকালে ক'বলৈ লৈছোঁ আৰু এইটো ফেন হয় যিটো প্ৰফেচনেলি কৰে তেওঁলোকে ইউজ কৰে আৰু মেইন কথাটো হৈছে গুটি চিলেকশ্যন মইতো বহুত এনেকুৱা প্ৰব্লেম পাইছোঁ প্ৰথমতে গুটিৰ কাৰণে নৰ্মেল চিড লাগে কিন্তু নৰ্মেল চিডটো আকৌ আমাৰ যিটো ধৰক তাৰ পৰা খেতি পথাৰত হয় তাৰ পৰা উঠাই লৈ আহিছোঁ সেনেকুৱাও নহয় সৰিয়হ আমি বজাৰৰ পৰা আনিছিলোঁ সেই সৰিয়হৰে কিন্তু নহ'ল কাৰণ এটাই তাত মেচিয়ৰ ইনমেচিয়ৰ দুইটা চিডেই থাকে মিক্স থাকে বা কেতিয়াবা কি হয় আমাৰ বজাৰত যিবিলাক গুটিৰ দোকান থাকে তাত তাৰমানে কোটিং চিডছ থাকে কোটিং হৈছে এইটো আমাৰ এই ফাংগিচাইড ব্যৱহাৰ কৰে সেই ফাংগিচাইডটো ধৰক যেতিয়া গছডাল মেচিয়ৰ হ'ব গুটিৰ পৰা গজালি ওলাল তাৰপিছত ফল লাগিলে সেইখিনিলৈকে সেই ফাংগিচাইডটোৱে ইফেক্ট কৰিব নোৱাৰে কিন্তু এইটো যে আমি 6 পৰা 10 দিনৰ ভিতৰতে খাওঁ সেইকাৰণে সেই ফাংগিচাইড থকা গুটি কোটিং থকা গুটি আমি চিলেক্ট কৰি ল'ব নালাগে এইটো নৰ্মেল গুটি হ'ব লাগিব কিন্তু একদম ফ্ৰেছ হ'ব সেইকাৰণে মাইক্ৰ'গ্ৰীন মানে এটা গুটিয়ে পায় অকল স্পেচিয়েলি মাইক্ৰ'গ্ৰীন তেওঁলোকে তাৰমানে তাত কোনো ট্ৰিটমেণ্ট নকৰে কিন্তু তেওঁলোকে তাৰ পৰা মেচিয়ৰ চিডছবোৰ কালেক্ট কৰে ছেপাৰেট কৰি পেলাই তেওঁলোকে তেনেকৈ বিক্ৰী কৰে তো সেইটো মন কৰিবলগীয়া কথা যে আমি চিডটো কি চিড লৈছোঁ ভাল চিড ল'লে আমি ভালদৰে উৎপাদন কৰিব পাৰিম এইবিলাক এনেকুৱা ৰং দিয়াবিলাক আমি এভইড কৰিব লাগিব তাৰপিছত এতিয়া চইলটোৰ কথা কৈছোঁৱে এয়া মই তাৰমানে পেকেজ কৰি পেলাই বিক্ৰী কৰোঁ আৰু মই কক'পিটটো কিনি বাইদেৱে কৰাৰ নিচিনা মই অকণমান তিয়াই থৈ তাৰপিছত এনেকৈ আতি মই ৰ'দত শুকুৱাই লওঁ আৰু তাৰপিছত এইখিনি ৰেডি কৰিছোঁ ইয়াত তাৰমানে 2টা কণ্টেইনাৰ লাগিব এই কণ্টেইনাৰত দেখিছে ইয়াতে হোল আছে এটাত হোল নাই মই প্ৰথম যেতিয়া মিডিয়াটো লওঁ হোল থকাটোত লওঁ হোল থকাটোত ধৰক 1 পৰা 1.5 ইঞ্চি 1 পৰা 1.5 ইঞ্চি এইখিনি এনেকৈ লৈ লৈছোঁ এইখিনি আকৌ অকণমান প্ৰেছ কৰি দিব পাৰিলে ভাল মানে গুটিখিনি সিঁচোতে আমাৰ ভাল হয় এনেকৈ লৈ ল'লোঁ মানে কি হয় টাইট হ'লে গুটিটো হিলি নাযায় নহ'লে মানে পানী দিওঁতে এতিয়া উঠি যোৱাৰ চান্স থাকে গতিকে এনেকৈ লৈ ল'লোঁ চইলখিনি তাতো আকৌ কথা আছে গুটিবোৰ ডাইৰেক্ট দিলেই হ'ল নেকি আগত সেইটোৱে কথা ছানফ্লাৱাৰ হওক মগু হওক বা আমাৰ বিট হওক এইখিনি গুটি কি হয় প্ৰটিনটো অলপ বেছি থাকে মানে টাইট হয় গতিকে টাইট যিবিলাক গুটিৰ লেয়াৰটো থাকে সেইবিলাক আমি 8 ঘণ্টালৈকে তিয়াই থ'ব লাগে এৰাতি থৈ দিব পাৰোঁ আমি ৰাতি শোৱাৰ আগত তিয়াই থ'লোঁ তাৰপিছত ৰাতিপুৱা উঠাই 2 ঘণ্টামান চেকনিৰ সহায়ত বা কটন কাপোৰত এনেকৈ থৈ দিলোঁ তেতিয়া পানীখিনি নিগৰি পৰি থাকিব অকণমান ড্ৰাই হোৱাৰ নিচিনা মইশ্চাৰ কণ্টেণ্টটো কিন্তু লাগিব তাৰপিছত এই গুটিখিনি তিয়াই পেলাইও কৰিব পাৰি যিখিনি তাতকৈ সৰু মানে এইটো চাইজৰ এইখিনি তিয়াইও কৰিব পাৰি বা মানে এনেকৈও কৰিব পাৰি মই এইটো ইউজ কৰোঁ ডাইৰেক্টলি কাৰণ ইয়াৰ পৰা ৰৈ গ'লে তাৰমানে আকৌ থৈ দিব পাৰি তিয়হখিনিতো আৰু ইউজ কৰিব মানে ধৰক বা কণ্টেইনাৰ যদি খালী নাথাকে গতিকে প্ৰিফাৰ কৰোঁ এনেকৈ একো প্ৰব্লেম নাই অকণমান হাতত লৈ ল'ব ধৰক এচামুচত যিমান ধৰে এই এটা কণ্টেইনাৰত সেইমান ধৰিব গতিকে লাহে লাহে হাতেৰে এনেদৰে আৰু গুটি সিঁচোতে 2টামান কথা মন কৰিবলগীয়া কথা যদি গুটিকেইটা সৰু হয় তেতিয়াহ'লে আপোনালোকে অকণমান ঘনকৈও দিব পাৰে
তাত প্ৰব্লেম নাই কিন্তু যদি গুটিৰ সাইজটো ডাঙৰ হয় তেতিয়া অকনমান পাতলাই দিব পাতল মানে কেনেকুৱা পাতল যে গুটিৰ দুটা তিনিটা গুটিৰ মাজত স্পেচটো ধৰক মানে ওভাৰলেপিং হ'ব নালাগে সিৰিয়ালি দি দিব মানে মাইক্ৰোগ্ৰিনৰ এটা প্ৰধান সমস্যা ফাংগাল ইনফেকচন পটককে ফাংগাল হেৰি হৈ যায় আমি যেতিয়া প্ৰথম ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া ইয়াৰ পৰা এটা শিপা ওলাই একদম সৰু সৰু পানী দিওঁতে খুব মন কৰিবলগীয়া কথা গুটি সিঁচিলোঁ গুটিখিনি অভাৰলেপিং হ'ব নালাগে জানিলোঁ তাৰপিছত পানী দিওঁতে এই গুটি একদম জালিটো বেছি আহি যায় তেতিয়া গম পাম সেইটো হেকৰ কিন্তু